ইণ্ডিয়াৰ আটাইতকৈ ল' ইণ্টাৰেষ্টৰ লোনটোৱে হৈছে হোম লোন। বছৰি মাত্ৰ 6ৰ পৰা 7% ইণ্টাৰেষ্ট ৰেট। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম হোম লোন কি, হোম লোনৰ কাৰণে কি কি ডকুমেণ্টছ লাগে, হোম লোনৰ বেনিফিটছ কি কি আছে আৰু হোম লোন আপোনালোকে কিদৰে এপ্লাই কৰিব। কিন্তু তাৰ আগতে ইনভেষ্টমেণ্ট আৰু ফাইনেন্সৰ ভিডিঅ'ৰ বাবে যদি আপুনি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে ফেচবুক পেজটো লাইক কৰি ল'ব। প্ৰথমতে বুজিবলৈ চেষ্টা কৰোঁ হোম লোন কি। হোম লোন হৈছে যদি আপুনি ঘৰ এখন বনাব আৰু এই ঘৰ বনাওঁতে আপোনাৰ হাতত টকা নাই তেতিয়াহ'লে আপুনি যি লোন ল'ব তাক আমি হোম লোন বুলি কওঁ। আৰু যদি আপোনাৰ এক্সিষ্টিং ঘৰ বনোৱা আছে আৰু সেই ঘৰৰ এগেইনষ্টত আপুনি লোন লয় তেতিয়াও আমি ইয়াক হোম লোন বুলি কওঁ। হোম লোন কেৱল দুটা কাৰণতহে দিয়ে। যদি আপুনি নতুন এটা ঘৰ বনাব বিচাৰিছে সেই ক্ষেত্ৰত আপোনাক লোন দিব, আৰু যদি আপোনাৰ ঘৰ অলৰেডি বনোৱা আছে সেই ঘৰৰ এগেইনষ্টত আপুনি লোন ল'ব ৰিপেয়াৰিঙৰ কাৰণে নাইবা অন্য কিবা ডেক'ৰেশ্যনৰ কাৰণে, তেতিয়া আপোনাক লোন দিব। এই দুটা কাৰণত আপোনালোকক হোম লোন দিব। যদি আপুনি ভাবিছে যে হোম লোনৰ ইণ্টাৰেষ্ট বহুত কম, এই লোন লৈ কেনে মই বেলেগ বিজনেছ কৰিম, ঘৰ নবনাওঁ, তেতিয়াহ'লে আপুনি কৰিব নোৱাৰিব। হোম লোন লৈ কেনে আপোনাক ঘৰ বনাবই লাগিব। সাধাৰণতে কাৰ লোনৰ ইণ্টাৰেষ্ট থাকে 9ৰ পৰা 11%, বিজনেছ লোনৰ ইণ্টাৰেষ্ট থাকে 12%, পাৰ্চনেল লোনৰ ইণ্টাৰেষ্ট থাকে 12ৰ পৰা 18%, কিন্তু হোম লোনৰ ইণ্টাৰেষ্ট মাত্ৰ 6ৰ পৰা 7% বছৰি ইণ্টাৰেষ্ট দিব লাগে। হোম লোনৰ কাৰণে কি কি ডকুমেণ্টছ লাগে? হোম লোনৰ কাৰণে মূলতঃ এইখিনি ডকুমেণ্টছ লাগে। তাৰে প্ৰথমটো হৈছে আপুনি য'ত ঘৰ দিব সেই মাটিৰ কাগজ লাগিব। এই মাটিৰ কাগজ আপোনাৰ নিজৰ নামত হ'ব লাগিব। এই মাটিখিনি এগ্ৰিকালচাৰ মাটি হ'ব নোৱাৰিব, নন এগ্ৰিকালচাৰ অৰ্থাৎ বাৰী মাটি হ'ব লাগিব। 2 নম্বৰতে আপোনাৰ ইনকাম প্ৰুফ লাগিব। যদি আপুনি জব কৰি আছে তেতিয়াহ'লে আপোনাৰ লাষ্ট 3 মান্থছৰ চেলাৰী স্লিপ লাগিব, আৰু যদি আপুনি বিজনেছ কৰে তেতিয়াহ'লে লাষ্ট 3 ইয়াৰ্ছৰ আপোনাৰ ITR লাগিব অৰ্থাৎ ইনকাম টেক্স ৰিটাৰ্ণ লাগিব। তাৰপিছত আপোনাৰ যিকোনো ৰেজিষ্টাৰ্ড চিভিল ইঞ্জিনিয়াৰৰ পৰা এখন ড্ৰয়িং লাগিব। আপুনি যিখন ঘৰ বনাব সেই ঘৰখনৰ ড্ৰয়িং লাগিব, আৰু এই ঘৰখনত কিমান খৰচ যাব এখন এষ্টিমেট চাৰ্টিফাইড কৰি ল'ব লাগিব। ইয়াৰ উপৰিও আপোনাৰ এড্ৰেছ প্ৰুফ আৰু ID প্ৰুফ লাগিব। হোম লোনৰ যদি আমি বেনিফিট চাব যাওঁ তেতিয়াহ'লে প্ৰথমতে আমি দেখিবলৈ পাওঁ ATCৰ আণ্ডাৰত আমি টেক্স বেনিফিট পাওঁ। তাৰপিছত হোম লোনৰ ইণ্টাৰেষ্ট ৰেট বহুত কম হয়। তাৰপিছত যদি আপোনাৰ লগত বৰ্তমান যিখিনি ঘৰ বনোৱাৰ কাৰণে টকাৰ প্ৰয়োজন সেইখিনি নাথাকিলেও আপুনি ড্ৰিম হোমটো বনাব পাৰিব, কাৰণ হোম লোনৰ কাৰণে কোনো ধৰণৰ ডাউন পে'মেণ্ট দিব নালাগে। 100% আপুনি হোম লোন পাই যায়। লগতে আপুনি ৰিপে'মেণ্ট কৰাৰ কাৰণে 20ৰ পৰা 30 বছৰলৈকে আপুনি টাইম ল'ব পাৰে। এই সময়খিনিত আপুনি EMI পে'মেণ্ট ইজিলি কৰিব পাৰে, যাৰ কাৰণে আপোনাৰ কোনো ধৰণৰ বাৰ্ডেন নহয়। সাধাৰণতে নৰ্মেল যিবিলাক লোন থাকে সেই নৰ্মেল লোনৰ টাইম পিৰিয়ড বহুত কম থাকে, মেক্সিমাম 6-7 ইয়াৰ্ছ থাকে। হোম লোনৰ কাৰণে আপোনালোকে কিদৰে অনলাইন আবেদন কৰিব? যদি আপোনালোকৰ চিভিল ভাল থাকে তেতিয়াহ'লে আপোনালোকে ইনষ্টেণ্ট এপ্ৰুভেল পাই যাব। চিভিল কাক কয় যদি আপুনি নাজানে তেনেহ'লে আই বটমত ভিডিঅ' দিয়া আছে, এবাৰ চেক কৰি চাব। এইবোৰ ৱেবছাইট হয়, এই ৱেবছাইটত গৈ কেনে আপোনালোকে হোম লোনৰ কাৰণে আবেদন কৰিব পাৰিব। ডকুমেণ্ট যদি আপোনাৰ ক্লিয়াৰ থাকে অতি কম সময়ৰ ভিতৰত আপুনি লোনৰ এপ্ৰুভেল পাই যাব। বাকীবোৰ লোনৰ তুলনাত হোম লোন আটাইতকৈ কম সময়ৰ ভিতৰত এপ্ৰুভেল দি দিয়ে যদিহে আপোনাৰ ডকুমেণ্টছখিনি ক্লিয়াৰ থাকে। যদি আপুনি ভাবিছে যে আপোনাৰ যিখিনি কেপিটেল আছে আৰু এই কেপিটেলখিনি আপুনি বিজনেছ পাৰপছত ইউজ কৰিব আৰু তাৰ পৰা আপোনালোকে ভালে প্ৰফিট কৰিব, এটলিষ্ট হোম লোনৰ যিটো পাৰ্চেণ্টেজ আছে 6-7%তকৈ বেছি আপুনি প্ৰফিট কৰিব, তেতিয়াহ'লে হোম লোন আপোনাৰ কাৰণে বেষ্ট অপশ্যন হ'ব পাৰে।
কাৰণ হোম লোন আপুনি ল'লে মান্থলি বেছি EMI দিব নালাগে আৰু যাৰ কাৰণে আপোনাৰ কাৰণে ইজি হৈ যায় এখন ঘৰ বনাবলৈ। লগতে আপোনাৰ যিখিনি নিজৰ কেপিটেল আছে সেই টকাখিনি দি আপুনি বিজনেছ কৰিব পাৰিব। এটা কথা প্ৰথমতে আপুনি ক্যালকুলেট কৰি ৰাখিব যে হোম লোনৰ কাৰণে যি EMI আহিব সেই EMI আপুনি লং টাৰ্মত পেমেন্ট কৰিব পাৰিব নে নাই এই কথাখিনি প্ৰথমতে আপোনালোকে চাই ল'ব। থ্যাংক ইউ।